মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 6 নম্বৰ অংকটোলৈ মন দিয়া। এখন উৰাজাহাজে ঘণ্টাত 1200 কিলোমিটাৰ বাট যায়। উৰাজাহাজখনে 45 মিনিটত কিমান বাট যাব? ইয়াত উৰাজাহাজে ঘণ্টাত অৰ্থাৎ 1 ঘণ্টাত কিমান যায়, 1200 কিলোমিটাৰ যায় ইয়াত দিয়া আছে আৰু 45 মিনিটত ওলাব দিছে। ঘণ্টাত দিয়া আছে কিমান কিলোমিটাৰ যায় আৰু 45 মিনিটত উলিয়াবলৈ কোৱা হৈছে কিমান বাট যাব। এই অংকটো কৰোঁতে আমি প্ৰথমতে আমি এঘণ্টা মানে কিমান মিনিট তাক গম পাব লাগিব। আমি লিখিম এঘণ্টা। এঘণ্টা সমান 60 মিনিট, অৰ্থাৎ এঘণ্টা সমান 60 মিনিট। আমি ঘণ্টা মিনিটলৈ লৈ গ'লো, অৰ্থাৎ এতিয়া আমি ক'ব পাৰোঁ যে 60 মিনিটত 1200 কিলোমিটাৰ যায় আৰু এতিয়া আমি ইয়াক 45 মিনিটত উলিয়াব পাৰিম। আমি কেনেকৈ লিখিম চোৱা। অংক এটা কৰোঁতে সদায় সমাধান লিখিবা। 60 মিনিটত অৰ্থাৎ এঘণ্টাত, মিনিটত বাট যায়, কিমান বাট যায়? 1200 কিমি। 60 মিনিটত কিমান যায়? 1200 কিমি। এতেকে 1 মিনিটত উলিয়াই ল'ব লাগিব। 1 মিনিটত কিমান যাব? তেতিয়া কি হ'ব? 1200ক 60ৰে হৰণ হ'ব। কি? এতিয়া 1200ক 60ৰে হৰণ কৰা। হৰণটো তোমালোকক ইয়াতে দেখুৱাই দিওঁ। ইয়াতে কৰি দেখুৱাই দিছোঁ। বাৰশ 60, এই শূন্য কাটি দিয়া। 6 এগুণ 6, 6 দুগুণ 12 হ'ল। এই শূন্যটো ওপৰত পাতি দিয়া। এই শূন্যটো ওপৰত পাতি দিয়া কিমান হ'ব? এই শূন্যটো ওপৰলৈ গুচি গ'ল, হ'ল 20। কিমান পালোঁ আমি? 1 মিনিটত যাব 20 কিলোমিটাৰ, অৰ্থাৎ 1 মিনিটত যায় 20 কিলোমিটাৰ। এতিয়া কিমান মিনিটত উলিয়াব দিছে আমাক? 45 মিনিটত উলিয়াব দিছে, হ'ল। আমাক কিমান মিনিটত উলিয়াব দিছে? 45 মিনিটত। এতিয়া লিখি দিম আকৌ এতেকে 45 মিনিটত বাট যায় কি হ'ব? 20 পূৰণ 45 কিমি। আচ্ছা, 45 মিনিটত বাট যায়, 45 মিনিটত বাট যাব 20 পূৰণ 45 কিলোমিটাৰ। এতিয়া আমাক 20 আৰু 45 পূৰণ কৰি দিয়া। প্ৰথমতে তোমালোকে ইয়াত 45 পাতিবা, 4 × 5 45, 2। এই শূন্যটো তোমালোকে এইফালে পাতি লোৱা, হ'ল। মই এই শূন্যটো বাদ কৰি লৈছোঁ। এইটো শূন্য বহিবই ন। 2 × 5 = 10, 1 উকলিলে 2 × 4 = 8, 1 × 9, হ'ল। এই শূন্যটো ইয়াত পাতি দিয়া এতিয়া, হ'ল। 2 × 45 = 90, শূন্য 900। উত্তৰ কিমান পালোঁ আমি? আমি উত্তৰটো পালোঁ 900 কিলোমিটাৰ বাট যাব, হ'ল। এই অংকটো
আমি বুজিবৰ বাবে এই ধৰণে বহলাই কৰি ল'লোঁ, কিন্তু মৌখিকত তোমালোকক ছুটি নিয়মত কৰিব লাগিব। ছুটি নিয়মত কৰিলেহে অংকটো তোমালোকে সময়টো কম দিয়া থাকে, সেইবাবে তোমালোকে ছুটি নিয়মত কৰিব লাগিব। ছুটি নিয়মত কৰিলে সময় কম ল'ব আৰু বেছি অংক কৰিব পাৰিবা। অৰ্থাৎ অংকটো বুজিবৰ বাবে মই এই ধৰণে কৰি দেখুৱালোঁ। এই ধৰণে কৰি থাকোঁতে তোমালোকৰ অভ্যাসলৈ পৰিণত হ'ব। ইয়াৰ কৌশলসমূহ গম পাবা, মনত পৰিব অংক কৰি থাকিলে যে কেনেকৈ কৰিছিলোঁ, ক'ত কি কৌশল আমি অৱলম্বন কৰিছিলোঁ, ইয়াক গম পোৱা যাব। গতিকে অংকসমূহ কৰি থাকিবা। যিমানেই তোমালোকে ইয়াক অভ্যাস কৰিবা, প্ৰেক্টিছ কৰি থাকিবা, সিমানেই তোমালোকৰ কি হ'ব গম পোৱা যাব। আৰু ছুটি ইয়াক আমি সম পদ্ধতিত আমি প্ৰথমতে কি কৰিব লাগিব, আমি 1200ক 60ৰে হৰণ কৰিব লাগিব আৰু 45 মিনিটক পূৰণ কৰি দিব লাগিব। অৰ্থাৎ 60ৰে 1200ক হৰণ, মানে 1 ঘণ্টাই 1200 হৰণ কৰি দিলে কিহত গুচি যাব, এইটো 0 0 কাটা কাটি গ'ল। 6 2 12 আমি হৰণটো কৰিছোঁৱেই। ইয়াত পাইছিলোঁ কিমান পাইছিলোঁ, 20 পাইছিলোঁ। 120 আছিলে, 20 পাইছিলোঁ। এতিয়া কিমান থাকিব ইয়াত, 20 পূৰণ 45। আমি পূৰণ কৰি কিমান পালোঁ, 20। আমি এই 0 0 কাটিলোঁ, 6 থাকিলে, ওপৰত 120 থাকিলে। 120ক আমি 6ৰে হৰণ কৰি কিমান পাইছিলোঁ, 20 পাইছিলোঁ। হ'ল, এতিয়া 20 পাতিলোঁ আৰু 45ক আমি কি কৰিম, পূৰণ কৰিম। 45 পূৰণ কৰি কিমান পাইছোঁ, এইফালে চোৱা, 900 পাইছোঁ। গতিকে ইয়াত কি হ'ব, 900 কিমি হ'ব, কিলোমিটাৰ। উত্তৰটো আমি কি পাতিম, ইয়াত পাতিম আমি 900 কিলোমিটাৰ যাব 45 মিনিটত। আমি অংকটোত কি কৰিলোঁ, প্ৰথমতে বুজি লোৱা যে ঘণ্টাত দিয়া আছিলে আৰু মিনিটত উলিয়াবলৈ কোৱা হৈছিল। গতিকে আমি ঘণ্টাটোক মিনিটত লৈ গ'লোঁ। 1 ঘণ্টা মানে 60 মিনিট। এতিয়া 60 মিনিটত আমি গৈছে 1200 কিলোমিটাৰ। আমি গম পাইছোঁ, আমি কি কৰিব লাগিব, 1 মিনিটৰ উলিয়াই ল'ব লাগিব। 1 মিনিটত কিমান যাব, গতিকে 1 মিনিটত ওলাওঁতে 1200ক 60ৰে হৰণ হ'ব, অৰ্থাৎ 1 ঘণ্টাই হৰণ হ'ব। 1 ঘণ্টা মানে 60 মিনিট। এই 60 মিনিট আমি কিমান পালোঁ, 20 পালোঁ। ইয়াত হৰণ কৰি কিনে আমি 20 পালোঁ। হয়নে, এই 0 কাটা কাটি গ'ল, সমান কৰি ল'লোঁ। 6 2 12, এই 0টো ওপৰত গুচি গ'ল, 20। অৰ্থাৎ সময় বচাবৰ বাবে এই কৌশলসমূহ অৱলম্বন কৰিব লাগিব। এতিয়া কিমান পালোঁ, 20 পালোঁ। 20ক আকৌ এতেকে 45 মিনিটত কিমান যাব, তেতিয়া 20ৰ লগত 1 মিনিটত 20 কিলোমিটাৰ যায়, সেই 1 মিনিটৰ লগত 45 মিনিট পূৰণ হ'ব, 900 পালোঁ। এই পূৰণ কৰি আমি 900 পালোঁ। এই 0টো ছাইডত থ'লোঁ, 2 5 10, 2 4 8 উকলিছিলে, 2 5 10 1 উকলিছিলে, 2 4 8 9। এই 0টো বহি গ'ল, 90 পালোঁ। এই 0টো বহি 900 পালোঁ। 20ৰ লগত এইটো 0 আছিলে, 900 কিলোমিটাৰ। ছুটি নিয়মত এই ধৰণে কৰিলোঁ। আমি সময় বচাবৰ বাবে এই ধৰণে কৰি কিনে উলিয়াব লাগিব পৰীক্ষাত। গতিকে এই ধৰণৰ যেতিয়া আমি কৰিম, দীঘল বুজি পাম, তেতিয়া আমি ছুটি নিয়মত কৰিব পাৰিম। ছুটি নিয়মত আমি কি কৰিলোঁ, এই হৰণ কৰিছিলোঁ যে, হৰণ পাতিলোঁ ওপৰে তলে, হ'ল। তাৰপিছত 45 পূৰণ কৰি দিলোঁ, 900 কিলোমিটাৰ পালোঁ। যদি অংকটো বুজি পাইছা, তেতিয়াহ'লে তোমালোকে লাইক এটা কৰি দিবা। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে এই ধৰণৰ অংকসমূহ পাই থাকা। আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও মোৰ এই কাৰ্য গম পায় আৰু মোৰ এই কাৰ্যক শলাগিব পাৰে। আজিলৈ হ'ব, ধন্যবাদ।